আপোন মুখখনৰ হাঁহিটো যে সদায় আনন্দ চিহ্ন হ'ব এনে নহয়। আপোন মুখখনৰ হাঁহিটো যে সদায় আনন্দ চিহ্ন হ'ব এনে নহয়। কেতিয়াবা মৰম লগা মুখখনৰ হাঁহিটো বিষাদে ভৰাও হ'ব পাৰে। কেতিয়াবা মৰম লগা মুখখনৰ হাঁহিটো আনক দেখুৱাবলৈ সুখী হোৱা এটা চিহ্নও হ'ব পাৰে। হাঁহি কেৱল আনন্দ চিহ্ন নহ'বও পাৰে। কেতিয়াবা আপোন মুখৰ হাঁহিটো আনক দেখুৱাবলৈ সুখী হোৱা অভিনয়ো হ'ব পাৰে। সেইবাবে হাঁহি সুখী দুখী সকলোৰে মুখত একে হৈ ৰয়। আপোন পৰ সকলোৰে মুখত এটা নিভাঁজ হাঁহি সদায় বিৰিঙি থাকে। হাঁহিৰ আঁৰৰ প্ৰকৃত মানুহজনৰ ৰহস্য কেৱল সেইজনে বুজি পায়, যাৰ বিষাদে সুখে ভৰা মুখত কেৱল হাঁহি বিৰিঙি থাকে। সেইবাবে হয়তো হাঁহি সকলোৰে বাবে আনন্দ চিহ্ন নহ'বও পাৰে।